Hello everyone and welcome back to my YouTube channel Vlogger Boy Partho আৰু আজি মই আছো যোৰহাটৰ বাঘমৰাত আৰু আজি আপোনালোকক মই গোটেই বাঘমৰা সমগ্ৰ পৰিবেশ দেখাবলৈ চেষ্টা কৰিম উইন্টাৰ কাৰ্নিভেল ফেষ্টিভেল হৈ আছে তো আজি আপোনালোক গোটেই মই আপোনালোকক বাঘমৰা দেখাম তো ভিডিওটো চাই থাকক है खराले सुपोही काजली जपा दुसुकुर पतात धमाली सले रे कोरे नुति पोसी निसुकनी गि जुली जा আৰু এতিয়া মই বৰ্তমান আছো বাঘমৰাত আৰু এয়াই হৈছে বাঘমৰা আপোনালোকে এইফালে চক ধুনিয়াকৈ একদম টেন চপ আছে আপোনালোকে ৰাতি আহি থাকিব পাৰে আৰু খোৱা মেলা গোটেইখিনি আছে এটা খুব ধুনিয়া মানে এটা সুন্দৰ পৰিবেশ আৰু এইফালে এটা গছৰ ওপৰত এটা চাংঘৰ আছে আৰু হেতলে যাবলৈ চেষ্টা কৰিম তো বলক গৈ থাকো খুব ধুনিয়াকৈ দিছে কি ধুনিয়াকৈ ইয়াত সাজিছে আপোনালোক আহক আল্টিমেট মানে মজা দুগালতে আউজিলে হিৰোত হাগেনে সিকুনে খুনতু পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেপাহ বুটলি সামৰি তোমাৰেনো কাষৰলে বজাই আনিলা আৰু এয়া হৈছে বাঘমৰা হাৰিয়া ধাৰা কি ধুনীয়া এটা পৰিৱেশ আল্টিমেট লাগিছে সেইফালে জুনাও জুলিব পাৰে এডভেঞ্চাৰ কৰিব পাৰে আপুনি যি কৰে তো আল্টিমেট আপোনালোক আহক তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মূৰ্তে যে আৰু এইটোৱে হৈছে সেইটো চাংঘৰ যিটো মানে মই অথনি আপোনালোকক কৈছিলোঁ যে গছৰ ওপৰত চাংঘৰ এটা আছে বুলি এইটোৱে হৈছে ডেষ্টিনেশ্যন লিখা আছে কেম্প এডভেঞ্চাৰ ডেষ্টিনেশ্যন আৰু এইটোলৈ আমি সোমাব পৰা হ'লে ভাল আছিলে ইয়াত ওপৰত উঠি ভিডিঅ' বনাবলৈ আৰু ভাল আছিলে কিন্তু এয়া আপোনালোকে দেখিছে লিখি থোৱা আছে ৰেষ্ট্ৰিক্টেড এৰিয়া কামৰিক চুডং এইটো মিচিং ৱৰ্ড চাগে আৰু আৰ্টিষ্ট কেম্পাৰ্ছ খুব ধুনীয়াকৈ বনাইছে এই ৰিক্ত বুকুতে বাসনা ঢালিলা মূৰ্তে যে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ মই ইয়াত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ হয় ৰিচান দলে আপোনালোকে চবেইটো চিনিয়ে পায় ৰিচান দলে আৰু এতিয়া ইয়াৰ বিষয়ে অলপ কৈ দিয়কচোন মানে ইয়াত আপোনাৰ কি হয় আৰু ৰেটবোৰ কিমান কেনেকৈ হয় ইয়াৰ ৰেটছবিলাক 1199 চাৰ্জ কৰোঁ পাৰ নাইট ন আৰু আমি টেণ্ট প্ৰভাইড কৰোঁ আৰু ইয়াত এডভেঞ্চাৰ কি আছে এডভেঞ্চাৰ এক্টিভিটিজ লাহেকৈ আমি ষ্টাৰ্ট কৰিছোঁ 1 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব 1 ডিচেম্বৰ ষ্টাৰ্ট হ'ব আমি এতিয়া অলৰেডি ৰিকনষ্ট্ৰাক্ট কৰি আছোঁ বস্তুবিলাক আচ্ছা চলি আছে লাহেকৈ আৰু 1199 চাৰ্জ কৰোঁ আৰু ৰাতি ডিনাৰ প্ৰভাইড কৰোঁ বনফায়াৰ চব হয় ন আৰু লগতে মৰ্ণিং ব্ৰেকফাষ্ট কি দিয়ে মৰ্ণিং ব্ৰেকফাষ্ট সেইটো মেনুটো মোৰ মতে কিটচেন ডিপাৰ্টমেণ্টে গম পাব তাত গৈ পিনি আপুনি সুধিব লাগিব মই অকল ঠিক আছে আপোনালোক আহক খুব এটা চালিয়া প্লেচ আমাৰ এইটো মানে যোৰহাটত এনেকুৱা এটা প্লেচ নাই হয় নহয় যিটো ইয়াত যিটো খোলে ঠিক আছে আপোনালোক আহক ভাল লাগিল ঠিক আছে তো এইটোৱে আছিলে বাঘমৰা উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেল এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আকৌ লগ পাম এটা নতুন জেগাত নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই জয় আই অসম